এতিয়া নিশা 11 বাজিছে, সেইটো চাই লওক। কাম কৰি আছিলোঁ এই ঠাণ্ডাত। হঠাৎ কাম কৰি থাকোঁতে এটা কথা মনলৈ আহিল, বা কিছুমান বস্তু বা কিছুমান কথা অনুতাপ কৰি আছোঁ, সেই গতিকে ভাবিলোঁ কথাখিনি শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগত। সদায় ভাবিছিলোঁ সৰুৰে পৰা যে ডাঙৰ হ'লে এইটো কৰিম বা সেইটো কৰিম বা এই ঠাইত যাম, এইটো খাম, কিন্তু সময়ৰ সোঁতত দিনবিলাক কেনেকৈ পাৰ হৈ গুচি গ'ল গমেই নাপালোঁ। ক'ত সেই ভাবি থকা সপোনবিলাক বা ক'ত সেই সপোন দেখা বন্ধুবিলাক আজি কোনো নাই ওচৰত। অকলে অকলে বহি আজি এই নিজান ৰাতি এটাই কথা ভাবি আছোঁ, হয়তো সেই ভাল লগা কামবিলাক বা আশা থকা বা হেঁপাহ থকা সেই কামবিলাক যদি আজিৰ পৰা 5-10 বছৰ আগতেই যদি ষ্টাৰ্ট কৰিলোঁ হয়, আজি হয়তো ইয়াত বহি অনুতাপ কৰি থাকিবলগীয়া নহ'ল হ'লে। সঁচাকৈয়ে মানুহৰ জীৱনত তেনেকুৱা বহুত কিছুমান আশা থাকে মানুহৰ প্ৰত্যেকৰে, যিবিলাক হয়তো কিছুমানে ভয়ৰ কাৰণে বা কিছুমানে দায়িত্ব বাঢ়ি যোৱাৰ কাৰণে সেইবিলাক বস্তু ফ'ল' কৰিব নোৱাৰে। কিন্তু নাজানো চবৰ ক্ষেত্ৰত এইটো বস্তু এপ্লিকেবল হয় নে নহয়। যিটো মনত যি আশা থাকে মানুহৰ বা যি কৰিবলগীয়া থাকে, একচুৱেলি সময় থাকোঁতে মানুহে কৰি ল'ব লাগে। ছাকচেছ হয় নহয়, তাৰ পাছত ৰিজাল্ট কি হয়, মানে পৰিণতি কি হয়, সেইটো ভাবি থকাৰ প্ৰয়োজন নাই। নিজৰ সপোনবিলাক কেতিয়াও গৰখি বেলেগ এটা কামত বা বেলেগ এটা ৰুটত গৈ কিবা এটা প্ৰেছাৰত কিবা এটা কৰি থাকিলে শান্তি পোৱা নাযায়। সেই বস্তু আজি উপলব্ধি কৰিছোঁ। টকাই চব বস্তু বুলি কয় বা কিছুমানে কয় টকাই চব নহয়। দুইটা বাক্যৰ মাজতে বহুত অন্তৰ আছে। ডেফিনেটলি টকাই চব হয়, টকা থাকিলে আপোনাৰ নিডছবিলাক পূৰ্ণ হয়, টকা নাথাকিলে একো নাই। কিন্তু তাৰ মাজতে আকৌ এটা কথা আছে যে টকা থাকিলে চব নহয় বা টকাই চব নহয়, সেইটো এটা কথা। টকাই কিছুমান বস্তু বা কিছুমান মোমেণ্ট কেতিয়াও ঘূৰাই আনিব নোৱাৰে। কিন্তু আজি টকাৰ পাছত দৌৰোঁতে 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 জীৱনটো আহি ক'ত পালোঁ ক'বই পৰা নাই। সঁচাকৈয়ে যদিও আপোনালোকে কোনোবাই মোৰ দৰে এই অৱস্থাত আছে যে নিজৰ সপোনবিলাক মাৰি সময়ৰ সোঁতত বা দায়িত্ব বাঢ়ি যোৱাৰ কাৰণে পৰিয়ালৰ বা ঘৰৰ পৰা প্ৰেছাৰৰ কাৰণে বেলেগ কিবা যদি কৰি আছে, তাৰ মাজতেই সময় উলিয়াই নিজৰ সপোনবিলাক পূৰা কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। সৰু সৰু কথা থাকে যিবিলাক আমাৰ সাধাৰণ মা দেউতাহঁতে বুজি নাপায়। একচুৱেলি মা পাপাহঁতৰ বা প্ৰত্যেকৰ পেৰেণ্টছে অকল এটাই কথা ভাবে যে ল'ৰা ছোৱালীটোৰ ভাল জব এটা হওক, সুখেৰে থাকক বা সিহঁতৰ সংসাৰখন ভাল হওক। কিন্তু প্ৰত্যেকটো কথাই মা দেউতাৰ শুনিব নালাগে বুলি আজি মই এতিয়া উপলব্ধি কৰিছোঁ, বা কিছুমান ডিচিশ্যন যে মোৰো ভুল আছিলে বা মা পাপাহঁতৰো ভুল আছিলে, সেইটো এতিয়া অনুতাপ কৰোঁ, সেই বস্তুটো উপলব্ধি কৰোঁ এতিয়া ভাবি ভাবি। আচ্ছা, যি কি নহওক, সেইটোৱে আৰু কথাটো কওঁ বুলিয়ে ভিডিঅ'টো বনালোঁ। কাৰণ জীৱনত কাম কেতিয়াও শেষ নহয়, কাম আমি কেতিয়াও কৰি শেষ কৰিব নোৱাৰোঁ। কামটো মাত্ৰ আমি কমাবহে পাৰোঁ বা ৰিডিউচ কৰিব পাৰোঁ। তো গতিকে এই কাম, এই দায়িত্ব, এই বোজা সদায় থাকিব। তাৰ মাজতো সময় উলিয়াই নিজৰ সপোনবিলাক একচুৱেলি পূৰা কৰিবলৈ চেষ্টা এটা কৰিব লাগে। বাকী আহিছোঁ, গুড নাইট, শুভৰাত্ৰি।